তুলিরাম রঙাং জিন্দাবাদ जिंदाबाद जिंदाबाद বিজেপি জিন্দাবাদ जिंदाबाद जिंदाबाद বিজেপি জিন্দাবাদ जिंदाबाद जिंदाबाद অগস্টিন ক্রামসা জিন্দাবাদ जिंदाबाद जिंदाबाद অগস্টিন ক্রামসা জিন্দাবাদ जिंदाबाद जिंदाबाद Mongtri Chingthong constituency ke parlo umlaper serdihun mini stadium auditorium hall along pherangke amai ke phapon labangso amai along maipu puru chutam sapkota BJP mondol kongchunbang Krishna Rana dun maipu mon chetri BJYM maipu dhiraj gotomatum chetongdun জৰিয়তে যোৱা কেইদিনমান আগত আমাৰ ইয়াৰ পৰা কেইজনমান গাৰ্ডনেছ লৈ পেলাই লৈ যোৱা বিষয়ে আপোনাৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ। আজি আমি আপাৰ চিন্তঙত 13টা পিএছৰ সভাপতি সচিব যুৱ মৰ্চাৰ সভাপতি আদি কৰি সদস্যসকল লগতে মাইনৰিটি মৰ্চাৰ সভাপতি সচিবসকল লগতে বিভিন্ন সেলৰ সভাপতি লগতে সদস্যসকল ইয়াত আমি উপস্থিত হৈ পেলাই আপোনাৰ যোগেদি মই যোৱা দিনত যিবিলাক মানুহ ইয়াৰ পৰা টিকেট বিচাৰিবলৈ গৈছে সেইটো লৈ আপোনাৰ ওচৰত মই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আজি আমি জানো হাবঙৰ সুভাষ শৰ্মা তেখেত একচুৱেলি ক'ব গ'লে কংগ্ৰেছৰ মানুহ আজিলৈকে আমাৰ পাৰ্টিত আমাৰ চিংথং মণ্ডলত আহি পেলাই তেখেতে আজিলৈকে সদস্য বা মেম্বাৰশ্বিপত তেখেতে লোৱা নাই। অনুজ শৰ্মা তেখেতেও আজিলৈকে আমাৰ বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ কোনো এটা সদস্য লোৱা নাই। তেখেতে আমাৰ বিভিন্ন গাঁৱৰ পৰা এই মাইনৰ ল'ৰাবিলাক যাতে সিহঁতৰ ভোটাৰ এপিকো নাই এইবিলাক মানুহ লৈ পেলাই তুৰ্চৰ নামো কৈছে। তুৰ্চটো আমাৰ কাৰ্বি আংলঙতো নপৰে, তেখেতে তাতে এক্সাম্পল দিব পাৰে। এইবিলাক জাগাৰ মানুহ লৈ পেলাই গৈ পেলাই চিএম আমাৰ কাৰ্বি আংলঙৰ আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰ তথা তুলিৰাম ৰঙাং ছাৰৰ ওচৰত গৈ যে ক্ৰামছা ছাৰক আমাক টিকেট দিব লাগে বুলি যিটো কৈছে সেইটো আমি তাক কণ্ডেম কৰিছোঁ। কাৰণ আমাৰ যোৱা 3 মাহৰ আগতে আমাৰ জিলা সমিতি লগতে আমাৰ ৰাজ্যিক সমিতি লগতে আমাৰ বিভিন্ন প্ৰভাৰীসকলে আমাক এইটো ইনষ্ট্ৰাকশ্যন দিছে যে কোনো কনষ্টিটিউয়েন্সিৰ পৰা কুট বান্ধি টিকেট খুজিব আহিব নালাগে বুলি আমাক এটা ইনষ্ট্ৰাকশ্যন দিছে। সেইটো ইনষ্ট্ৰাকশ্যনটো আমি মণ্ডল কমিটি লগতে গোটেই যিমানকেইটা মৰ্চা আছে সেইটো আমাৰ ৰাজ্যিক সমিতি তথা জিলা সমিতিৰ আইন শৃংখলাটো আমি মানি লৈছোঁ। আজি চাওক, আজি আমাক দুখ লাগিছে। আজি আমি 5 বছৰ ধৰি বিজেপি কৰি আছোঁ, কাৰণ আমাৰ বিজেপিৰ যিটো নীতি আদৰ্শবিলাক মানি আমাক অতি ভাল লাগিছে। সেই বুলি আমি আজি বিজেপি কৰি আছোঁ আৰু আমি যিমান দিনলৈকে নমস্কাৰ। প্ৰথমতে মই মিডিয়া বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ আৰু আমাৰ চিহ্ন মণ্ডলৰ নিৰ্দেশ মৰ্মে মই চিহ্ন মণ্ডল যুৱ মৰ্চাৰ সভাপতি শ্ৰী ধীৰজ গৌতম মুন্না আৰু চিহ্ন মণ্ডলৰ নিৰ্দেশ মৰ্মে কেইটামান কথা কৈ আছোঁ মই ইয়াতে। কেইদিনমান আগত যে আমি যে দেখা পাইছোঁ এটা মানে নিউজ চেনেলৰ যোগেদি আমি মানে কিছুমান কথা বুজিব পাৰিছোঁ যে ইয়াৰ পৰা আপাৰ চিহ্ন হৈ আপাৰ চিহ্নৰ পৰা বিজেপিৰ কাৰ্যকৰ্তা নিজকে দেখাই মানে টিকেট বিচাৰিব গৈছিলে আমাৰ মাননীয় CM ডক্টৰ তুলিৰাম যে ইয়াৰ পৰা কৈছে। আমি যে দেখিছিলোঁ তাত যিজন ব্যক্তি তেখেতসকল আজিলৈকেতো আমি বিজেপিৰ কাৰ্যকৰ্তা হিচাপে আমি নাজানো। আমি জানো যে কেইদিনমান আগত যে এজনটো আমি জানো আগতে কংগ্ৰেছ কৰা মানুহ আৰু আমাৰ এগেইনষ্ট কৰা মানে বিজেপি পাৰ্টিৰ এগেইনষ্ট কৰা মানুহ আছিল। আৰু তেখেতসকলে তাত গৈ যে টিকেট বিচাৰিব গৈছে এইটো মানে আচৰিত পাইছোঁ আমি আৰু মনত অলপমান আঘাতো পাইছোঁ। যেনেকৈ আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে আমি সকলো ইয়াতে আছোঁ। আপোনালোকে আপোনাৰ কেমেৰাই চাব পাৰিব এইফালে যে আমি আপাৰ চিহ্নৰ ইয়াত গোটেই পিএছৰ সভাপতি সম্পাদক লগতে আমাৰ পেজ ইনচাৰ্জ আজি যে পৃষ্ঠা প্ৰমুখ সন্মিলনো আছিলে এই পৃষ্ঠা প্ৰমুখ সকলো ইয়াত উপস্থিত আছে আৰু তেখেতসকলে কোনো নাজানে যে এইবিলাক মানুহ যে গৈছে তাত টিকেট বিচাৰিবৰ কাৰণে মানে অলপ মানে আহিও উঠি গৈছে মানে তেনেকুৱা লাগি গৈছে আৰু
সিহঁতে কি ধৰণে কথা পাতিছে কি কৰিছে এইটো আমি একো নাজানো আৰু আমি এই যিজন ব্যক্তিসকল গৈছে টিকেট বিচাৰিবৰ কাৰণে এইজন ব্যক্তিক আমি বিজেপি হিচাপে আমি আজিলৈকে জানা নাই কিন্তু এটা কথা ভালো লাগিছে বিজেপি তেখেতসকলে ভাল পাইছে ভাল পোৱাৰ কাৰণে কিন্তু অলপমান তেখেতসকলে বিজেপিৰ নীতি আদৰ্শটো অলপমান বুজি পোৱা নাই চাগে মই মোৰ ফালৰ পৰা আৰু মোৰ মানে আমাৰ চিন্তন মণ্ডলৰ সম্পূৰ্ণ কাৰ্যকৰ্তাৰ ফালৰ পৰা তেখেতসকলক মই অনুৰোধ কৰিব বিচাৰোঁ তেখেতসকলে আহক ইমানেই ভাল পাইছে বিজেপি আহক আমাৰ লোকেল কমিটিক তেখেতসকলে কোনটো লোকেল কমিটিৰ সদস্য হ'ব বিচাৰে আহক আমি নিশ্চয় আদৰিম আৰু তেখেতসকলক আমি লৈ কিনে কাম কৰিব আমি বিচাৰোঁ আৰু এটা কথা ক'ব বিচাৰোঁ মই টিকেট লোৱা বস্তুটো আমাক মানে কেইদিনমান আগতে আমাৰ ডক্টৰ তুলিৰাম ৰংহাং আমাৰ CM তেখেতে আৰু লগত আমাৰ 2 ডিষ্ট্ৰিক্ট ইষ্ট আৰু ৱেষ্টৰ সভাপতিসকলে আৰু লগতে আমাৰ ষ্টেটৰ পৰাও আমাৰ প্ৰভাৰীসকল আছিলে তেখেতসকলে আমাক নিৰ্দেশ দিছিলে যে কাৰো গ্ৰুপিজম হ'ব নালাগে কাৰো হৈ টিকেট বিচাৰিব যাব নালাগে আৰু টিকেট দিয়া আমাৰ এটা কোঅৰ্ডিনেশ্যন কমিটিও গঠন হৈছে আজি সবে আপোনালোকে সবে গম পায় যে ডক্টৰ ৰণোজ পেগুৰ নেতৃত্বৰ এটা কমিটি গঠন হৈছে কোঅৰ্ডিনেশ্যন কমিটি আৰু ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ 2 জিলাৰ সভাপতিসকলো আছে তাতে আৰু স্বয়ং আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আছে তাতে এই কমিটিৰ ভিতৰত আৰু ডক্টৰ CM ডক্টৰ তুলিৰাম ৰংহাং দেৱো আছে আৰু ইমান এইজন বিজ্ঞ ব্যক্তিসকলে আজি কৈ আছে যে টিকেট কাক দিব লাগে আমি ক'ব নোৱাৰোঁ আমি যদি তেনেকৈ টিকেট কাক দিব লাগে আমি যদি ইয়াৰ পৰাই আমি ক'ব পাৰোঁ তেনেহ'লেতো আমিতো বহুত ডাঙৰ মানুহ হৈ গ'লো পাৰোঁ সেইকাৰণে আমি ভাবোঁ আমি হোৱা নাই আৰু আমি যে ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা এই হিচাপে ভাৰতীয় জনতা পাৰ্টি আমাৰ ওপৰত যোনটো কোঅৰ্ডিনেশ্যন কমিটি গঠন হৈছে তেখেতসকলে যাক আমাক ভাৰতীয় জনতা পাৰ্টি হৈ টিকেট দি পঠাব তেখেতক আমি জিকাই পঠাবৰ কাৰণে আমি ভাবোঁ ধন্যবাদ আমার মিডিয়া বন্ধুসকল এনে আজি আমার এইটো এরিয়াত উমলাপের আপার তিনটু লেভেল এই এরিয়াত বেজ ইনচাৰ্জবিলাক এটা সন্মিলন আছিলে সেইটো সন্মিলনৰ কাৰণে আমি আজি এই চিল্ড্ৰেন ষ্টেডিয়ামত গোট খাইছোঁ এইটোৱে আজি ইয়াত অহা কাৰণটো আজি আমি ইয়াত বেজ ইনচাৰ্জবিলাকে কেনেদৰে কাম কৰি আগুৱাই যাব লাগে এই বিষয়ে আমি আলোচনা কৰিলোঁ আৰু লগতে আমাৰ ইয়াত যোৱা কেইদিনমান আগত বিজেপিৰে এটা গ্ৰুপ গৈ পেলাই মিডিয়াৰ আগত কিছুমান কথা কোৱা টিকেটৰ বিষয়লৈ অনুবাদ দিব লাগে কমকাক দিব লাগে এইবিলাক কথা কোৱা আমি গম পালোঁ কিন্তু এই বিষয়বস্তু আমি ডিষ্ট্ৰিক্ট কমিটি মণ্ডল কমিটি আৰু লোকেল কমিটিৰ লগতে ভিলেজ কমিটি যিমান আছে এইবিলাক আমাৰ আজিলৈকে বিজেপি ইয়াত 5 বছৰ প্ৰায় হৈছেই এইটো সময়ছোৱাত আমি বিজেপিৰ কাম কৰি আছোঁ কাৰ্যকৰ্তা হৈ আছোঁ আমাৰ বিজেপিৰ মেম্বাৰশ্বিপ আছে মেম্বাৰ ফিও লোৱা হৈছে আমাৰ ফালৰ পৰা এই বিষয়বস্তু আমি নাজানো কিছুমান মানুহ যা মোক লাগে যে সিহঁতে প্ৰায় বিজেপিৰ মেম্বাৰশ্বিপো লোৱা নাই হ'বলা যিজন মানুহ আমি দেখা পাইছোঁ মেম্বাৰশ্বিপ নোলোৱাকৈ অথবা সিহঁতে বিজেপিৰ আজিলৈকে যোগদানো কৰা নাই মণ্ডল কমিটিতো যোগদান নাই VLCত যোগদান নাই আৰু লগতে লোকৰ কমিটিতো যোগদান নাই কিন্তু এতিয়া ফটকৈ ইলেকশ্যনৰ সন্মুখত যেতিয়া ইলেকশ্যন টিকেটৰ আগদিনা আহি পাইছে সেইটো সময়তে আমাক আমি বিজেপি হয় আমি বিজেপিৰ ফালৰ পৰা অমুকাক টিকেট বিচাৰিছোঁ এইবিলাক কথা কোৱাটো আমাক ভাল লগা নাই আমি এইটো ভৰ্ৎসনা কৰোঁ আৰু তাক বিৰোধিতা কৰোঁ যদি তেনেকৈ টিকেট বিচাৰিব লাগে তেনেহ'লে চবেই আমি মণ্ডল হৈ লোকেল কমিটি হৈ আলোচনা কৰি পেলাই সেই টিকেট কাৰোবাক দিব লাগে বুলি বিচাৰিব হয় কিন্তু যিজনে মেম্বাৰশ্বিপো লোৱা নাই চাগে
তেনেকুৱা মানুহ পেলাই লৈ পেলাই আমাৰ বিজেপি কেণ্ডিডেট অমুকাক দিব লাগে বুলি প্ৰস্তাৱ ৰখাটো ভাল হোৱা নাই এনেকুৱা লাগে আমাক। আৰু এই বিষয়ে আমি আলোচনা কৰিলোঁ আৰু চবকে সুধিলোঁ, চবকে আলোচনা কৰিলোঁ। কোনো আমাৰ আজিলৈকে যিবিলাক কাৰ্যকৰ্তা আছিলে কোনেও নাজানে যে তাত টিকট অমুকাৰ কাৰণে বিচাৰিবৰ কাৰণে আমি যাব লাগে। এই বিষয়ে আলোচনা কেতিয়াও হোৱাই নাই। এইটো ফটকৈ সিহঁতে কেনেবাকৈ ক'ত আলোচনা কৰি কাক লৈ গৈছে এইবিলাক কথা আমি নাজানো। টিকট বিষয়ে আগতে আমি আলোচনা কৰা হৈছে যে আমাৰ এনে ডিষ্ট্ৰিক্ট কমিটি আছে, ডিষ্ট্ৰিক্ট কমিটিৰ তাত আমাৰ বিষয়ববী আছে, মুৰব্বী আছে, CM আছে, আমাৰ হেড অফ ডিপাৰ্টমেণ্ট আছে। তেওঁলোকে আলোচনা কৰিব, তেওঁলোকে যাক এতিয়া টিকেট দিয়ে আমি তাকে আমি ছাপোৰ্ট কৰি আমি আজিলৈকে বিজেপি কাৰ্যকৰ্তা হৈয়ে কাম কৰি আছোঁ। আমাক ওপৰৰ পৰা যি নিৰ্দেশ দিয়ে সেইমতে আমি কাম কৰি গৈ আছোঁ। আৰু টিকটৰ বিষয়ে সেইটোৱে আমাক যে অমুকাক দিব লাগে অমুকাক দিব নালাগে এইবিলাক আমি কোৱা নাই। আমি সদায় বিজেপিৰ হৈয়ে কাম কৰি আছোঁ। বিজেপি পাৰ্টীয়ে যাক টিকেট দিয়ে আমি তাকে ছাপোৰ্ট কৰোঁ। কিন্তু মাজত যে কাৰ্যকৰ্তা ইফালে আছে সিহঁতক এৰি পেলাই টিকেট নোহোৱা বিজেপিৰ কাৰ্যকৰ্তা নহয়, চাই সিহঁতক চালে আমাৰ লোকেল কমিটিত যিজন মানুহ আমি দেখা পাইছোঁ 2-4জন সিহঁতক আমাৰ ইয়াত ৰেজিষ্টাৰত বিজেপি মেম্বাৰশ্বিপ লোৱা আমি খাটাং। তেনেকৈ মানুহ গৈ পেলাই বিজেপিৰ টিকেট বিচৰাটো এইটো ভাল হোৱা নাই। সেইবিলাকক আমি ভালকৈ চিনি ল'ব লাগিব যে যদি টিকট বিচাৰে তেনেহ'লেতো কাৰোবাৰ কাৰণে টিকট বিচাৰিবলগীয়া হ'লেতো আমি মণ্ডল কমিটিৰ লগতো আলোচনা হ'ব লাগিছিল অথবা আলোচনা মৰ্মে কৰিব লাগিছিল। কিন্তু কাৰোবাৰ টিকেট বিচাৰিবৰ কাৰণে বিজেপিৰ কাৰ্য নকৰা অথবা কাৰ্যকৰ্তা নোহোৱা মানুহবিলাক যোৱাটো ভাল হোৱা নাই। মানুহজনটো এজন হাবাঙৰ সুভাষ শৰ্মা আছিলে আৰু গোলাঘাটৰ অনুজ শৰ্মা আৰু কিছুমান চবৰ নামটো মই নাজানো। সেইবিলাক ব্যক্তি কোনটো দলত যুক্তি আছে এইবিলাক গম পায় নেকি? এনেতো আমাৰ আগতে আমি যোৱা বছৰো ইলেকশ্যন হৈছে, আগৰো ইলেকশ্যনত আমি কথা পাতিছে। মইতো কোনো পলিটিকেল পাৰ্টিত নাই, আমি ইণ্ডিপেণ্ডেণ্ট, আমি পলিটিকেল বিষয়ে আমি নাজানো বুলি কোৱা মানুহ হয়। আৰু তাৰ আগতো কংগ্ৰেছত আছিল সুভাষ শৰ্মা। সেইবিলাক মানুহ তেনেকৈ কৰাৰ জৰিয়ত আপোনালোকৰ এই আগন্তুক কাৰ্বি আংলং শাসিত পৰীক্ষা ইলেকশ্যনৰ নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব বুলি আপুনি ভাবে নেকি? এনেতো প্ৰভাৱ নপৰে এনেতো, কিন্তু এইটো কাৰণে এনেকুৱা হৈ গৈছে যে আমাৰ বিজেপিৰ কাৰ্যকৰ্তাৰ মাজত এটা বিভাজন অনাটো এটা পৰিকল্পনা কৰা হৈছে, ষড়যন্ত্ৰ কৰা হৈছে। তাৰমানে সিহঁতে এজন দুজনে গৈ পেলাই আমাৰ মানুহবিলাকক আমাৰ কাৰ্যকৰ্তাকো আজি নহয় কালি তেনেকৈ এদিন দুদিন কৰি এটা দুটা কৰি বিভাজন কৰিব। সেইবিলাক ভাল হয়। আমি আচল বিজেপি সিহঁতে বিজেপি নহয় বুলি যিবিলাক আজিলৈকে কাম নকৰাটোৱে মেইন বিজেপি হৈ যোৱা আৰু যিবিলাকে কাম কৰি আছে কাৰ্যকৰ্তা এইবিলাক বিজেপি নাই বুলি কোৱা তেনেকৈ প্ৰচাৰ হ'ব নেকি? পিছত গৈ পেলাই আমাৰ বিভাজন হ'ব নেকি? এটা পাৰ্টিৰ মাজত বিভাজন হ'লেতো এনেই এইটো ভাল নহয়, কাৰো পক্ষৰ কাৰণে ভাল নহয়। সেইটো এটা আশংকা মনত আছে। আমাৰ পেজ ইনচাৰ্জ বুলি ক'লে এটা পেজ ভোটাৰ এটা পেজত 60জন থাকে, যদি মাজত ডিলেট হোৱা নাই। এই 60জনৰ কাৰণে এজনে 60জন ভোটাৰে এজনে কনভিন্স কৰিব লাগিব। তেনেকৈ যিমান আছে সিমানেই যাব। যদি লক্ষী বিষয় হ'লে 35জন থাকিব। তেনেকৈ ডিভাইড কৰা হৈছে সকলো PS-ত। মোৰ নাম নবীন কটৱাল, মই ৱেষ্ট উমলাপেৰ PS-ৰ প্ৰেচিডেণ্ট। লগতে আজি এই আমাৰ পৃষ্ঠপ্ৰমুখত সন্মিলন আছিলে। এই পৃষ্ঠপ্ৰমুখত সন্মিলনত অহা সকলো বিজেপি কাৰ্যকৰ্তাসকলৰ আন্তৰিক নমস্কাৰ। লগতে মিডিয়াসকলকো মোৰ আন্তৰিক নমস্কাৰ। এই যোৱা কেইদিনমান আমাৰ এই উমলাফেৰৰ পৰা এটা প্ৰাৰ্থী, উমলাফেৰ মানে চিনফুঙৰ পৰা এটা প্ৰাৰ্থী গৈ আমাৰ CM-ৰ পৰা দাবী কৰিছিল যে আমাক এই প্ৰতিক্ৰমিক টিকেট নিদিয়ক, আমাৰ ক্ৰামচাক টিকেট দিব, আমি এই বিজেপিৰ মানুহ বুলি কৈ সিহঁতে বিজেপিৰ এনে মিছা দি বিজেপিৰ বদনাম কৰিছে। মানে মই
হয় এতিয়া এই ৱেষ্ট মুলাপেৰ PSR প্ৰেচিডেণ্ট এতিয়া সিহঁতে আই পাৰ্টি অফিচত এদিনো আহি কিনি আমাৰ লগত হেৰি মেম্বাৰশ্বিপো নাই একো নাই সিহঁতে যিকেইটা আছিলে গোটেই বিৰোধী দল গৈ কিনি বিজেপিৰ এটা বদনাম কৰিছে এই আগষ্টিনী কোনটো দলৰ হয় আগষ্টিনী আমি শুনা মতে সি দলটো আগততো নাছিলে এতিয়া মানে বিজেপিৰ টিকেট দাবেদাৰ বুলি শুনা পাইছোঁ এতিয়া আগষ্টিনটো এতিয়াহে আমি দেখা পাইছোঁ শুনা পাইছোঁ আগততো ইয়াত নাছিলে আগষ্টিন সেইবিলাক দুষ্টৰ কাৰণে আপোনালোকে কিবা ষ্টেট ল'ব বুলি তেনেকৈ ভাবে নেকি ষ্টেটটো এতিয়া আমি এনে আমি যিমান জনাইছোঁ ওপৰৰ লেভেলতো জনাইছোঁ এতিয়া আমাৰ হিচাপতো বিজেপি যেনেকৈ এটা নীতি আদৰ্শ আছে সেই নীতি আদৰ্শ মতে সিহঁতে ফাঁকি দি গৈ বিজেপিৰ এটা বদনাম কৰিছে সেইকেইটাক কেনেকৈ কি শাস্তি দিব লাগে হাইকমাণ্ডক আমি আপিল কৰিম Umpanaipen, Pherangke David Singh Teron, News First Karbi Anglong.